গুড মৰ্ণিং ৱেলকাম বেক টু মাই ইউটিউব চেনেল। চ' গাইজ কি খবৰ? নিশ্চয় ভালে চাগে। যিহেতু মই আছোঁ যোৰহাটত আৰু আপোনালোকে গম পায়, আৰু আজি আছোঁ যোৰহাট টিয়কৰ নহাট চাপানী গাঁৱত। আৰু নহাট চাপানী গাঁৱত মই আছোঁ আৰু মোৰ পাছফালে এখন দেখিছোঁ মস্ত এখন ডাঙৰ বাগান, আৰু এখন কি বাগান মই আপোনালোকক দেখাই আছোঁ ৰ'ব। আৰু এই বাগানখন আগতে নাম আছিল ৰবনী বাগান, আৰু এতিয়া বাগানখনৰ নাম থ'লে ব্ৰহ্মপুত্ৰ বাগান। চ' গাইজ ভিডিঅ'টো চাই থাকক আগলৈ। আৰু ফাইনেলি মোৰ ওচৰত আছে দাদা, আৰু দাদাৰ লগত মই কথা পাতিম, যিহেতু দাদাহঁতে এখন অতি সুন্দৰকৈ খুলিছে তেখেতলোকে। আৰু চাই থাকক। আপোনালোকে ভাবিছিলে এনেকুৱা এখন বাগান খুলিম বুলি, মানে কেতিয়াৰ পৰা আপোনালোকে ভাবিছিলে এনেকৈ খুলিম বুলি? কেতিয়াবা মানে আজি দুবছৰ আৰম্ভ কৰা 2 বছৰ হৈছে। আৰম্ভ 2 বছৰ। আচ্ছা, ইয়াত আপোনালোকৰ বাগানত কি কি মানে আপোনাৰ বস্তু? অকল আমাৰ ভোট জলকীয়া বেছি আছে। ভোট জলকীয়া বেছি, আৰু ভোট জলকীয়া যিসকলে খাই বেছি ভাল পায় তেখেতলোকে আহিব পাৰে ইয়ালৈ, নহাট চাপানী গাঁও আহি যাব। যোৱা বছৰ কৰা হৈছিলে 19 বিঘা। যোৱা বছৰ 19 বিঘা। আৰু এইবছৰ কিমান বিঘা আছে? এইবছৰ 25ৰ ওচৰতে হ'ল। 25 বিঘাৰ ওপৰত ভোট জলকীয়া খেতি কৰিছে। চ' গাইজ চব লগত আছে, কবি আগলৈ যাব, আহি যাব। আৰু ভোট জলকীয়াৰ মাজে মাজে কবি লগাইছে, কবি, বকলি কবি, ফুলকবি আছে, বকলি কবি আছে। 25 বিঘাৰ ওপৰত আছে। চ' গাইজ চাই থাকক। আচলতে আপোনালোকে দেখিছে যিমান কুঁৱলী পৰি আছে, আৰু এতিয়া মাঘৰ মাহ, মানে বহুত ঠাণ্ডা দিন, আৰু আপোনালোকে গম পায়। হ'লেও দাদাহঁতে ইমান কষ্ট কৰি ইয়াত একেলগে এনেকৈ খেতি কৰি আছে। আৰু আপোনালোকেও যদি ইচ্ছা কৰে এনেকৈ বাহিৰৰ দেশত গৈ কাম কৰিব একো দৰকাৰ নাই। আপোনালোকে যদি ভাবে ঘৰতে যদি এনেকৈ খেতি কৰোঁ, তো আপোনালোকে খেতি কৰিব পাৰে। আৰু দাদাই কিছুমান প্ৰচেষ্টা আপোনালোকক শিকাই দিব, কেনেকৈ কৰিলে আপোনালোকে স্বাৱলম্বী হ'ব পাৰিব। দাদা অকণমান কওক, কেনেকৈ কৰিব লাগিব ঘৰত যদি আমি কৰোঁ? ঘৰত বিশেষ হেৰি নাই আৰু, জলকীয়া পুলি পচাব লাগিব। হয়, জলকীয়া পচাই পেলাই তোমাৰ খল বনাব লাগিব। আচ্ছা আচ্ছা। খল বনাই পেলাই ভালকৈ ঠাহিব লাগিব, গোবৰ চোবৰ দিব লাগিব। আচ্ছা, তাৰপৰা পুলিটো ৰুব লাগিব। তাৰপিছত মাজে মাজে চাই থাকিব লাগিব বেমাৰ আজাৰ হয় নেকি। পানীটো যে আপোনালোকে দিছে, পানীটো মানে কেনেকৈ দিব লাগিব? পানীটো মটৰৰ যোগেদি দিছোঁ আমি। হয়, ইভাগে দিয়াটো সম্ভৱ নহয় ন হাতে। হয় হয়, সেইটো কাৰণে মটৰৰ যোগেদি দিয়া হৈছে। হয়। আৰু আপোনালোকে গম পাইছে কেনেকৈ কি কৰিব লাগিব, অলৰেডি দাদাই বুজাই দিলে। আৰু যদি আপোনালোকে ঘৰত এনেই আছে, এনেই থকা সময়ত আপোনালোকে এনেকৈ কৰিব। বাগানখন এইডোখৰতে শেষ হোৱা নাই, বাগানখন আছে সেইফালে। যিহেতু বহুত কুঁৱলী পৰি আছে, আপোনালোকে কেমেৰাত হয়তো দেখিছে। এতিয়া হয়তো সেইফালে মই নাযাওঁ। সেইফালে মাজে মাজে কি আছে দাদা? সেইফালে জলকীয়া আছে, জলকীয়া আৰু ষ্ট্ৰবেৰী বুলি কৈছে। ষ্ট্ৰবেৰী আছে, ষ্ট্ৰবেৰী আছে। হয়। আৰু এইখিনি দেখিছে, এইখিনি হৈছে গোবৰ, অকল গোবৰ সাৰ, ইয়াত বেলেগ বস্তু একো নাই। যিহেতু ভোট জলকীয়াৰ কাৰণে বেষ্ট হয়, সেইটো কাৰণে দাদাহঁতে ইয়াতে এনেকৈ ৰাখি থৈছে। আৰু চাই থকা আগলৈ এইখিনি জেগা ৰুবলৈ বাকী আছে, যিহেতু ইয়াত খল চল বনাই এনেকৈ থৈ দিছে। আৰু ইয়াত আছে সম্পূৰ্ণ 8 বিঘা। আৰু দেখিছে ইফালে চাগে দেখি পোৱা নাই, যিহেতু কুঁৱলী তামাম পৰি আছে। মই আপোনাক কৈ আছোঁ, কুঁৱলী তামাম পৰি আছে। আৰু এইখিনিত অকল ভোট জলকীয়া ৰোৱা হ'ব। আচলতে এই বাগানখনত আহি মই বহুতখিনি নেদেখা বস্তুৱে দেখিব পালোঁ। আৰু এইজোপা হৈছে ষ্ট্ৰবেৰী গছ, যিহেতু ইয়াত এনেকৈ ভোট জলকীয়াৰ মাজে মাজে ষ্ট্ৰবেৰী লগাই থোৱা হৈছে। বহুত ধুনীয়া লাগিছে সঁচাকৈ দেখিবলৈ, আৰু ফুল ফুলি আছে, মজা। ৱাও, এনেকুৱা লাগিছে যেন লৈ যাওঁ নেকি অলপ পকেটত ভৰাই। যিসকলে ঘৰত খেতি কৰোঁ বুলি ভাবি আছে দেই, তেখেতলোকক কৈছোঁ, খুব এটি সুন্দৰ প্ৰচেষ্টা একেলগে কৰি আছে। আৰু একেলগে কৈছে যিহেতু ইমান এটা ধুনীয়াকৈ খেতি কৰিব পাৰে, বহুত কম খৰচত পাৰে, মানে বহুত কম খৰচত এনেকৈ এখন বাগান খোলোঁ বুলি ক'লে খুলিব পাৰে আপোনালোকে।
আৰু ফাইনেলি মই যিডোখৰ জেগাত আছোঁ এইডোখৰ জেগাত আপোনালোকে দেখিছে এই জেগাডোখৰত অকল ষ্ট্ৰবেৰী লগোৱা হৈছে আৰু ইফালে আছে অকল ভোট জলকীয়া এইডোখৰত কিমানমান আছে মাটি এনে এইডোখৰত আছে 8 বিঘা এইডোখৰত অকল 8 বিঘা আছে ন আৰু আপোনালোকে দেখিছে ইফালে মই আগত যিখিনি দেখাইছিলোঁ সেইখিনি সৰু সৰু হৈ আছে আৰু যিহেতু অ'কে মই দাদাহঁতৰ যিটো ফোন নাম্বাৰ আছে মই ডেছক্ৰিপশ্যনত দি দিম যিহেতু আপোনালোকে কণ্টেক্ট কৰিব পাৰে পুলি লাগিলেও পুলি বেচে নেকি দাদা ইয়াত পুলি নিবিকো পুলি নিবিকে অকল জলকীয়া ষ্ট্ৰবেৰী আৰু বকলি কবি যিমানখিনি আছে আপোনালোকে নিব পাৰিব মই দাদাহঁতৰ যিটো ফোন নাম্বাৰ হয় মই ডেছক্ৰিপশ্যনত দি দিম চ' গাইজ দাদাই মানে ক'লে যে তুমি জলকীয়া পুলি 2টা লৈ যোৱা আৰু দাদাই এতিয়া জলকীয়া পুলি 2টা মোক দিব লৈছে মোক দিছে এয়া আচ্ছা এইকেইটা বাৰু মই ল'লোঁ কেনেকৈ ৰুম এইকেইটা মাটিটো অকণমান ধুনীয়াকৈ মানে কোৰ মাৰি ল'বা হয় কোৰ মাৰি পেলাই অকণমান বহলকৈ হয় এনে তোমাৰ মিহিকৈ কোৰটো মাৰি পেলাই তোমাৰ মাটিটো ফৰফৰীয়া কৰি ল'বা গোবৰ শুকান গোবৰ দি দিবা শুকান গোবৰ দি পেলাই ৰুই দিবা আচ্ছা বিশেষ একো নাই তাৰপিছত যদি বেমাৰ আজাৰ হ'ব পাৰে নহয় এই 2টা পুলিত বাৰু পটককৈ বেমাৰ নাহে আচ্ছা সৰহীয়াকৈ কৰিলেহে বেমাৰ আহে এনে So guys, কিনাৰটো থ'লে আৰু ভাল যদি ভিডিঅ'টো ভাল লাগিছে প্লিজ লাইক কৰিব কমেণ্ট কৰিব ছাবস্ক্ৰাইব কৰিব নাপাহৰিব আৰু যিমান পাৰে সিমান শ্বেয়াৰ কৰিব